দাদা, তই ক'ৰবাত যা নেকি? অঁ, অলপ বজাৰৰ পৰা আহোঁ। পিছৰ পৰা কিয় মাত দিয় সদায় সদায়? চুলি উঘলি দিম। দাদা শুনচোন, তোৰ লগত মোৰ কথা এটা আছিল। ক, কি কথা? দাদা, মা দেউতাই মোৰ বিয়াৰ কথা পাতিছে। তই গম পানে কথাটো? অঁ ভণ্টি, গম পাওঁ। কি কৰিবি অ'? মা দেউতাক মই বুজাইছিলোঁ, কিন্তু মা দেউতাই নামানে। দাদা, মোৰ কি পঢ়া নহ'ব নেকি আৰু? জাননে, মোৰ বহুত সপোন আছিলে জীৱনটোক লৈ। জানো ভণ্টি, কিন্তু কি কৰিবি অ'? মোৰ হাততো একো উপায় নাই। মোৰো একো ইনকাম নাই। মই একো ৰিস্ক ল'ব নোৱাৰা হৈছোঁ। আৰু দেউতাৰ এটাই কথা, দেউতাৰ গা পৰি আহিছে, মা অসুখীয়া হৈছে, গতিকে তোক সিহঁতে সোনকালে বিয়া দিব। উপযুক্ত ল'ৰা পাইছে, ভাল ল'ৰা পাইছে, গতিকে বিয়া দিবই বোলে। মই কিমান কাজিয়া কৰিম কচোন? তাকেও দাদা, নতুন ঘৰ এখনত ইমান সোনকালে মই কেনেকৈ এডজাষ্ট হ'ম? মই মেণ্টেলি প্ৰিপেয়াৰে নহয়। নাজানো মা দেউতাই কি ভাবিছে। একো বুজালেও বুজি নাপায় দেখোন। হ'ব দেচোন ভণ্টি, ইমান টেনশ্যন নল'বি। এদিন বিয়া হ'বই লাগিব, উপায়তো নাই। দে, এতিয়া মই বজাৰলৈ যাওঁ। তই থাক, ভালকৈ থাকিবি। আৰু মা দেউতাক বেছি খং নকৰিবি। সিহঁতে যি কৰে ভালৰ কাৰণে কৰে। আৰু তোৰ বেয়া কথা মা দেউতাই নাভাবেতো। তই টেনশ্যন নল'বিচোন। অঁ দে, যা। দাদাক কৈ একো লাভ নাই। সিও মানে মোক বিয়া দিয়া ডিচিশ্যনে লৈছে। এতিয়া কাইলৈ মোক ল'ৰাজনে লগ কৰিব মাতিছে। কি বা হয়, ল'ৰাজন ভাল হ'লেই হয় আৰু। হাই, তুমি বিদিছা ন? অঁ হয়, তুমি আকাশ ন? হয়, ময়ে আকাশ। থেংক ইউ লগ কৰাৰ কাৰণে। সিদিনা তোমালোকৰ ঘৰত গৈছোঁ যদিও তোমাৰ লগত মই কথা পতা তেনেকৈ হোৱা নাই ন। মা দেউতাকো লাজ লাগে। আজি দুইজনে দুইজনক বুজি লওঁ অলপ। আৰু বিয়াৰ আগতে দুইজনে দুইজনক বুজাটো জৰুৰী ন। হয়। পিছে কোৱাচোন বিদিশা, তোমাৰ বাৰু মোক পচন্দ হৈছেনে? মা দেউতাৰ পচন্দই মোৰ পচন্দ। মোৰ কোনো তেনেকুৱা চইচ নাই। হ'লেও বিয়াটো তুমিয়ে হ'বা ন? পচন্দ নোহোৱা নহয়, কিন্তু মোৰো কিছুমান সপোন আছিল। কিন্তু বিয়া হ'লেতো সেইবোৰ সপোন পূৰণ কৰিব নোৱাৰিম যে, সেইটো অলপ দুখ লাগি আছে। কোৱাচোন বিদিশা, তোমাৰ কি সপোন আছিলে? যদি পাৰোঁ মই ফুলফিল কৰিমতো। নহয় মানে তেনেকুৱা ডাঙৰ কোনো ড্ৰিম নহয়। মোৰ পঢ়িব মন আছিলে, ডিগ্ৰীটো কমপ্লিট কৰিব মন আছিলে, আৰু সৰু সুৰা হ'লেও কিবা এটা কৰিব মন আছিলে। অ' সেইটো, টেনশ্যন নল'বাচোন বিদিশা। তোমাক মই পঢ়ুৱামতো। আৰু আমাৰ ঘৰত সেইবোৰ একো প্ৰব্লেম নোপোৱা। তোমাক পঢ়ুৱাম আৰু তোমাৰ যি কৰিব মন কৰিবা। ইমান টেনশ্যন নল'বা। সঁচাই? অঁ, মিছা আকৌ কিয় ক'ম? এতিয়া কোৱা, তুমি হেপিনে? হয়, মোৰ আৰু এতিয়া কোনো দুখ নাই। ঠিক আছে ব'লা, তেতিয়াহ'লে আমি গৈ থাকোঁ। অহা মাহত আমাৰ বিয়া। মাজে মাজে মই টাইম পালে তোমাক লগ কৰিব ক'ম। বেয়া পাবা নেকি? নাই, নাপাওঁ। কিয় বেয়া পাম? ঠিক আছে বোলা, আজি গৈ থাকোঁ। বোলা বোলা। বিয়া হোৱা এমাহেই হ'ল, কিন্তু আকাশে মোৰ এডমিশ্যনৰ কথা একোৱে ভবা নাই। নিজৰ কথাহে ভাবে। আজি কৈ চাওঁ, কিবা কয়। ভয়ো লাগিছে, নিজে একো নাভাবে মই কওঁতে যদি খং কৰে। অ'বৰি, তুমি ইয়াতে আছা। মোৰ টিফিনটো যোগাৰ কৰিলানে নাই বাৰু? আৰু ভাতখিনি বাঢ়া, মই খাই পেলাই হঠাৎ যাব লাগে চেম্বাৰলৈ। পেচেণ্টবোৰ ৰখি আছে। আৰু বাবাও মোৰ লগতে যাব আজি। দুইজন একেলগে যাম। জল্দি দুইজনৰ টিফিন ৰেডি কৰা আৰু ভাতখিনি বাঢ়াগে। অঁ দেউতা, টিফিন ৰেডি কৰিছোঁ। ভাতো বাঢ়িছোঁ, আহক। তেখেতকো মই মাতি আহোঁ। অঁ ঠিক আছে। আৰু মাৰ গা ভাল নহয়, মাৰক চাবা হা অলপ। হ'ব দেউতা, আপুনি টেনশ্যন নল'ব, মই চাম বাৰু। অঁ, তুমি ভাতখিনি বাঢ়া, মই ফাউতকৈ গৈ আহি আছোঁ। হে ভগৱান, মই বাৰু এনেকৈ কাম কৰোঁতে যাব নেকি? মই সকলোকে যোগান ধৰা, ঘৰৰ কাম কৰা, এনেকৈ মোৰ জীৱন যাব নেকি? মোৰ শহুৰ দেউতাও ডক্তৰ, মোৰ হাজবেণ্ড ইমান ডাঙৰ চাকৰি কৰে, মোৰ শাহু মাও শিক্ষিত, কিন্তু কিয় সিহঁতে এবাৰ ভাবি নাচায় যে মোৰো পঢ়িব মন আছে। আৰু আকাশেতো কৈছিল মোক সি পঢ়িব দিব, মোক পঢ়ুৱাব, মোক নিজৰ ভৰিত নিজে থিয় দিয়াৰ কাৰণে সি মোক উৎসাহ যোগাব।
কিন্তু সি দেখোন মোক একোৱেই তেনেকুৱা কথা নকয়। নাজানো আৰু মোৰ কি হয়। ভগৱান, মোক কিবা এটা সহায় কৰা তুমি। তোমাৰ বাহিৰে মোৰ আৰু একো নাই। মা দেউতাকতো একো ক'বই নোৱাৰোঁ। কি কৰোঁ ভগৱান মই? মই এনেকৈ থাকিলে নহ'ব। সকলোকে যোগান ধৰিব লাগিব। জল্দি যাওঁ। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো বাৰু কেনেকুৱা লাগিল? যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবচোন। ইয়াৰ পিছৰ খণ্ডটো অহাকালি আহি আছে। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে খালি ভিডিঅ'টো চাইহে ছাবস্ক্ৰাইব কৰি নিদিয়ে। ছাবস্ক্ৰাইব কৰি দিবচোন। ধন্যবাদ।